কোনোবাই আপোনাক যদি দুখ দিছে তেনেহলে শুনক এইকেইটা কথা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি মোৰ কোনো ভক্তই মৌন হৈ মোৰ কথা শুনি আছে তেন্তে জানিব তেওঁৰ বিশ্বাসৰ উত্তৰ মই নিজে দিম। ভগৱান শ্ৰীকৃষ্ণই কোৱা আৰু এটা শ্লোকেৰে আপোনাক এই প্ৰশ্নৰ ব্যাখ্যা কৰিবলৈ আমি চেষ্টা কৰিম। আপুনি দুখত আছে অথবা কোনোবাই আপোনাক দুখ দিছে, চিন্তা নকৰিব। পৰম কৰুণাময় ভগৱান আপোনাৰ লগত আছে। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ ৪ৰ্থ অধ্যায় জ্ঞান যুগৰ ১১ নম্বৰ শ্লোকত কৈছে, যে যথা মাং প্ৰপদন্তে তাংস্ত থৈব ভজাম্যহম মম বৰ্তনন্তে মনুষ্য পাৰ্থ সৰ্বশ। অৰ্থাৎ যিয়ে যেনেদৰে মোৰ প্ৰতি আত্মসমৰ্পণ কৰে মই তেনেদৰেই তেওঁলোকক পুৰস্কৃত কৰোঁ। যিমানেই সহযোগ দিওঁ সিমানেই সহযোগ দিওঁ। সাধকৰ শ্ৰদ্ধাই কৃপা হৈ তেওঁ পায়। হে পাৰ্থ, এই ৰহস্যক জানি জ্ঞানীজনে সম্পূৰ্ণভাৱে মোৰ পথ অনুসৰণ কৰে। যেনেদৰে মই চলোঁ, যি মোৰ প্ৰিয় তেনেকৈ আচৰণ কৰে, যেনেকৈ মই কৰাব বিচাৰোঁ তেনেকৈ কৰে। অৰ্থাৎ গভীৰ দুখতো আপুনি আত্মসমৰ্পণ কৰিব পাৰে ভগৱানৰ শ্ৰীচৰণত। আপুনি যদি পৰমাত্মাৰ কৃপা বিচাৰে তেনেহ'লে ভগৱানক ভজিব লাগিব। ভগৱানেও আপোনাক ভজিব মানে পুৰস্কৃত কৰিব। এই বিশাল সংসাৰ সাগৰ পাৰ হ'বলৈ হ'লে পৰম কৰুণাময় ভগৱানৰ শৰণাপন্ন হোৱাৰ বিকল্প এই মনুষ্যৰ এই পৃথিৱীত নাই। আকৌ আহিছোঁ দুখৰ প্ৰসংগলৈ। যিকোনো গভীৰ দুখবোধ, যিকোনো সমস্যাত পৰিলেও উদ্ধাৰকৰ্তা এই পৰম ভগৱানেই। আমি গীতা ভাগৱত অধ্যয়ন বা শ্ৰৱণৰ মাজেদি এটা কথাই বুজি পোৱা উচিত যে ভগৱান শ্ৰীকৃষ্ণ হৈছে এই জগতত পৰামৰ্শদাতা, জীৱনক চলাই নিয়াৰ সঠিক পথ দেখুওৱা এজন মেণ্টৰ বা মটিভেটৰ। যিমানেই শুনিব ভগৱান শ্ৰীকৃষ্ণ বাণী সিমানেই জীৱনৰ জটিলতাবোৰ সহজ হৈ আহিব। আৰু গীতা হৈছে গাইডেন্স, জীৱনৰ যাত্ৰাপথৰ, যি গাইডেন্সৰ কথা ৫০০০ বছৰ পূৰ্বেই কুৰুক্ষেত্ৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই কৈছিল অৰ্জুনক। আজি যদি জীৱনত গভীৰ দুখবোধৰ মাজত আছে তেনেহ'লে আৰু দুটামান কথা শুনক। মাত্ৰ এজনৰ ওচৰত আপুনি মূৰ দুৱাব যিয়ে আপোনাক আন কাৰো ওচৰত মূৰ দুৱাবলৈ নিদিয়ে। যি আপোনাৰ শুদ্ধ কথাটোত ভুল উলিয়াই তেওঁক আপুনি বুজাই নিজৰ সময়কণ নষ্ট নকৰিব। এদিন আপোনাৰ সময় নহয় নিজক লৈ অসন্তুষ্টি আহিব যে এই ধুনীয়া জীৱনটো সন্মুখত থাকোঁতে আপুনি বেলেগ কামত ব্যস্ত হৈ থাকিল। এবাৰ ক্ষমা কৰি ভাল হোৱা, কিন্তু দ্বিতীয়বাৰ তেওঁক বিশ্বাস কৰি নিজকে মূৰ্খ নসজাব। আপোন যি আপোনাৰ দুখ বুজি পায়। এনেইতো খবৰ আপোনাৰ ৰাস্তাই ঘাটে অহা যোৱা কৰা জনেও লয়। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান দেৰিকৈ হ'লেও পোৱা যায়। আপুনি যেতিয়া আনৰ ভাল বিচাৰে সেয়া আপোনাৰ ওচৰলৈ ঘূৰি আহে। এয়া প্ৰকৃতিৰ নিয়ম। ভাঙি যোৱা বস্তুৱে সকলোতকৈ বেছি কষ্ট দিয়ে, যেনে বিশ্বাস, হৃদয়, টোপনি আৰু সকলোতকৈ বেছি আশা। আশাভংগৰ যন্ত্ৰণাৰে পিষ্ট হোৱা মানুহ এই পৃথিৱীত বহুত। আশা বহু বেছি নকৰিব। আশা ইচ্ছা পূৰণ নহ'লে মানুহৰ ক্ৰোধ বা খং উঠে, পূৰণ হ'লে লোভ বাঢ়ি যায়। গতিকে জীৱনত ধৈৰ্য ৰখাটো অতিকে প্ৰয়োজন। আপোনাৰ ওচৰলৈ সহায় বিচাৰি সকলো আহিব, কিন্তু যেতিয়া আপোনাক সহায়ৰ প্ৰয়োজন হ'ব তেতিয়া আপোনাৰ কাষত কোনো নাথাকে। থাকিব একমাত্ৰ পৰমাত্মা ভগৱান। ভাল কাম কৰক আৰু পাহৰি যাওক, সময়ত ইয়াৰ ফল আপুনি পাবই। ব্লেডৰ ধাৰ বহুত বেছি, কিন্তু গছ বগৰাব নোৱাৰে। ঠিক সেইদৰে কুঠাৰেৰে আপুনি চুলি কাটিব নোৱাৰে। সকলো লোকেই নিজ নিজ ক্ষেত্ৰত শ্ৰেষ্ঠ, গতিকে নিজক আনৰ লগত তুলনা কৰি দুখী নহ'ব। দুখবোৰতো তেনেকৈ আহে। দুখবোৰ কেনেকৈ কুৰুকি আহে আপুনিও গম পায়। সমস্যা দেখাত তোলা ভৰোৱা বস্তাৰ দৰে দূৰৰ পৰা গধুৰ যেন লাগে, কিন্তু দাঙিলে পাতল বুলি গম পোৱা যায়। আপুনি সমস্যাৰ মুখামুখি হ'বই লাগিব। আপুনি কৰ্ম কৰিবই লাগিব। ভগৱানে যেতিয়া আপোনাক ভাল পায় তেতিয়া আপোনাৰ লগত ভাল হোৱা কামেই কৰিব, আৰু সেইসকল লোকক দূৰ কৰি দিয়ে ভগৱানে যিয়ে আপোনাৰ লগত থকাৰ যোগ্য নহয়। গতিকে ভগৱানে ভাবি ল'ব, যদি কোনোবা আপোনাৰ পৰা আঁতৰি গৈছে ভগৱানে আপোনাৰ পৰা আঁতৰাই পঠাইছে, তেওঁ আপোনাৰ লগত থকাৰ যোগ্য নহয়। ভগৱান শ্ৰীকৃষ্ণই পঞ্চম অধ্যায়ৰ কৰ্মসন্ন্যাস যুগত আৰু কৈছে, বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবি হস্তিনী সুনি শৈব স্বপাকে পণ্ডিতা সমাদৰ্শিনা। অৰ্থাৎ জ্ঞানৱান পণ্ডিতসকলে বিদ্যা বিনয় সম্পন্ন ব্ৰাহ্মণ, গৰু, কুকুৰ, হাতী আৰু চণ্ডাল
সকলোৰে প্ৰতি সমান মৰমীয়াল হয়, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখে। ভগৱান শ্ৰীকৃষ্ণই কৰ্মসন্ন্যাস যুগত কোৱাৰ দৰে যোগী আপুনি হ'ব নোৱাৰিব পাৰে। সকলোৰে প্ৰতি আপুনি সমমৰ্মিতা ৰাখক, সমান মৰম ৰাখক, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখিব। ভগৱানে কোৱাৰ দৰে কৰিলে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ সহযোগ আশীষ সদায় পাব। নিজৰ সমস্যাৰ কথা আনক বেছি নক'ব, কাৰণ বেছিভাগেই সেই সমস্যাক গুৰুত্ব নিদিয়ে আৰু কিছুমানে সমস্যা থকা শুনি সুখীও হ'ব পাৰে। কোনোবাই যদি আপোনাৰ মূল্য বুজি নাপায়, নিৰাশ নহ'ব, কাৰণ তামৰ বেপাৰীয়ে হীৰাৰ মূল্য কি বুজিব। মৌনতা আৰু হাঁহি মানুহৰ জীৱনৰ দুটা অলংকাৰ। মৌনতাই বহু সমস্যাৰে সমাধান কৰি দিয়ে, হাঁহিয়ে সমস্যা আহিবই নিদিয়ে। কোনো মানুহে নিজ ইচ্ছাৰে সলনি নহয়, জীৱনত ঘটা কিছু ঘটনাই সলনি হ'বলৈ বাধ্য কৰি দিয়ে। জীৱনটো মাত্ৰ এবাৰেই পোৱা যায়, সেয়া ভুল। ভগৱান শ্ৰীকৃষ্ণই বহুবাৰ কৈছে পুনৰ জন্মৰ কথা। আনকি যোগী হিচাপে যুগশক্ত পথত ভৰি দিও কেতিয়াবা চঞ্চল চিত্তৰ বাবেই মানুহ পথভ্ৰষ্ট হয়, আৰু তাৰ পিছতো সেই গুৰুত্বপূৰ্ণ পূৰ্ব জন্মত আৰ্জিত কৰ্মৰ বাবেই বিদ্বান ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰে। এইবোৰ ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে ষষ্ঠ অধ্যায়ৰ ধ্যান যুগত। মৃত্যু এবাৰ পোৱা যায়, কিন্তু জীৱনটো সদায় আছে। কোনোবাই আপোনাৰ বেয়া কৰিছে, কৰিব দিয়ক। এনেকুৱা সৰু কাম সৰু মানুহেই কৰে, তেনেকুৱা এটা ভাৱ লৈ জীৱনটো আগুৱাই নিয়ক। কেৱল বিশ্বাস ভংগ কৰাটোৱেই বিশ্বাসঘাতকতা নহয়, কাৰোবাৰ লগত আপোন হোৱাৰ অভিনয় কৰাটো বিশ্বাসঘাতকতা। তেনে বিশ্বাসঘাতকতাৰ মুখামুখি আপুনি কোনোবাটো নহয় কোনোবাটো মুহূৰ্তত এই জীৱনত হ'ব পাৰে। সাহস নেহেৰুৱাব। আগলৈ যাবলগীয়া আপোনাৰো আছে, আমাৰো আছে। কোনোবাই হয়তো আপোনাক কৈছিল আপুনি নোৱাৰিব বা তুমি নোৱাৰিবা, তেওঁক দেখুৱাব লাগিব। যাৰ লগত আছে আপুনি দেখুৱাই থাকিব লাগিব। বিৰোধী বুলি ক'ব, কিন্তু বিশ্বাসঘাতক কাৰো ওচৰত আপুনিও নহ'ব। কোনো সম্বন্ধ নিজে নিজে নহয়, কাৰণ আপোনাৰ কাৰ লগত কেতিয়া কেনেকৈ সম্পৰ্ক হ'ব সেয়া পৰমাত্মাই নিৰ্ণয় কৰে। কোৱাজনেতো নভবাকৈ যিকোনো কথা কৈ দিয়ে, কিন্তু কেতিয়াও আমি ভাবি নাচাওঁ যে শুনাজনৰ ওপৰত কি প্ৰভাৱ পৰে। জীয়াই থাকিবলৈ মনে মনে থকা প্ৰয়োজন। এই যে কিছুমান দুখ আমাৰ আৰ্জিত দুখ, কিছুমান কথা নিজ মুখেৰে কৈও আমি দুখ পাবলগীয়া হয়। কিন্তু জীৱনত যেতিয়াই মৰ্যাদাৰ কথা আহে, দৰকাৰ হ'লে আপুনি মই অস্ত্ৰ তুলি ল'ব লাগিব। মন বেয়া হ'লেও বেয়াকৈ ক'ব নালাগিব, কাৰণ মন ঠিক হ'লেও কোৱা শব্দ কেতিয়াবা ঠিক হৈ নাযায়। বিশ্বাস ভংগ কৰাটো এটা ধাৰ, যি আপুনি আনৰ পৰা নিজেও পাব। বিশ্বাসঘাতকতা আপুনি যদি কাৰোবাক কৰিছে, আপোনাকো কোনোবা নহয় কোনোবাই এদিন নহয় এদিন বিশ্বাসঘাতকতা কৰিবই। সেইজন মানুহৰ সমান কাৰো শক্তি নাই, যাৰ ওচৰত সহ্য শক্তি আছে। ধৈৰ্য ধৰক, সহ্য কৰক। জীৱনে ভগৱানে আপোনাক সকলোখিনি দিব। যুঁজাৰ শক্তি সকলোৰে থাকে, খালি কোনোবাই জিকিব বিচাৰে, সম্বন্ধ কোনোবাই পাব বিচাৰে। বুদ্ধি সকলোৰে থাকে, কিন্তু চালাকি কৰিবনে বিশ্বাসী হ'ব সেয়া নিৰ্ভৰ কৰে আপোনাৰ সংস্কাৰৰ ওপৰত। ত্যাগ অবিহনে এই জীৱনত একো পোৱাই সম্ভৱ নহয়। আপুনি এটা উশাহ ল'বলৈও আন এটা নিশ্বাস এৰিব লাগে। যি আপোনাৰ অনুভৱক গুৰুত্ব নিদিয়ে, তেওঁক বিদায় দিয়াটো ভুল হ'ব নোৱাৰে। ভাল খোৱা বস্তু আৰু মন দি শুনা কথা যিকোনো সময়ত কামত আহিব পাৰে। আপুনি নিজে কেতিয়াও হাৰ মানি নল'ব, বাকী ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত এৰি দিয়ক। ভগৱান শ্ৰীকৃষ্ণই চম্ভালি ল'ব। অহংকাৰৰ বাবে বহু সম্বন্ধ শেষ হৈ গ'ল ভুল নকৰাকৈও। গতিকে অহংকাৰ বা ইন্দ্ৰিয় কাৰ্য যিবোৰ সুখৰ বাবে আমি বলিয়ান হওঁ, সেইবোৰ বাৰণ কৰি প্ৰকৃত কৰ্ম বা নিষ্কাম কৰ্মৰ কথা ভগৱান শ্ৰীকৃষ্ণই বহুবাৰ বহু অধ্যায়ত কৈছে। শংকাৰ কোনো চিকিৎসা নাই, চৰিত্ৰৰ কোনো প্ৰমাণ নাই, মৌন হৈ থকাৰ সমান একো সাধন নাই, আৰু শব্দৰ সমান কোনো বান নাই। প্ৰতিজন আত্মীয়ক নিজৰ সকলো কথা আপুনি ক'ব নোৱাৰিব, কাৰণ আজি আপোনাৰ লগত থকাজন কাইলৈ আপোনাৰ লগত নাথাকিব পাৰে। মনক নিয়ন্ত্ৰণ বা মনক বশ কৰি যিয়ে আগুৱাইছে, তেওঁৰ সফলতাত ভগৱানে বাধা নিদিয়ে। হৃদয়েৰে আপুনি যি দিব পাৰে, হাতেৰে সেয়া দিব নোৱাৰে। মৌনতাৰে আপুনি যি প্ৰকাশ কৰিব পাৰে, শব্দৰে সেয়া নোৱাৰে। যি সময়ত আপোনাৰ লগ দিছে তেওঁক গুৰুত্ব দিয়ক। একান্ত থকা মানুহ আপুনি হ'ব পাৰে, ভিৰত ভেড়া হৈ যাব পাৰে। মনে মনে সহ্য কৰক, আৰু আপোনাৰ দৰে ভাল কোনো নাই, কিন্তু সঁচা ক'লেই আপুনি সকলোতকৈ বেয়া হৈ পৰিব। কিন্তু ভাল বেয়া বিচাৰ সংস্কাৰ এইবোৰ লৈ আপুনি আগবঢ়াতকৈ ন্যায় আপোনাক সময়ে দিব, প্ৰমাণ আপুনি দিব নালাগে।
ক্ষমা খোজাজন সদায় ভুল নহ'বও পাৰে। কোনোৱে কেতিয়াবা একোটা সম্পৰ্ক একোটা সম্বন্ধ ঠিকে ৰাখিবলৈ সৰু হৈ দিবলগীয়া হয়। অৰ্জুনেও 10 লাখ সৈনিক ত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণক কৈছিল বা ভগৱান শ্ৰীকৃষ্ণৰ পক্ষ লৈছিল। এইটো বিশ্বাসৰ উত্তম উদাহৰণ। বিশ্বাসৰ লগত সাৱধানতাৰো প্ৰয়োজনীয়তা আছে, কাৰণ কেতিয়াবা দাঁতেও জিভা কামুৰি পেলায়। উপবাস কেৱল অন্নৰ নহয়, কাম, ক্ৰোধ, লোভ, মোহ, লালসা, বেয়া বিচাৰৰো আপুনি মই কৰিব লাগিব। আপুনি সেইবোৰ কথাত গুৰুত্ব নিদিব যিবোৰ কথা কিছুমান মানুহে আপোনাৰ পিছত বেয়াকৈ কয়। আপুনি মনত ৰাখিব, আপুনি তেওঁলোকতকৈ আগুৱাই আছে। মানুহে আপোনাৰ সৰু কথাতেই লগ এৰে। ভগৱান শ্ৰীকৃষ্ণই অলপমান প্ৰাৰ্থনাতেই আপোনাৰ লগ দিব। ঈশ্বৰৰ প্ৰেমত কন্দাৰ যি আনন্দ, সেয়া সংসাৰৰ মায়াত সঁহাৰো নাই। আগলৈ যোৱা ব্যক্তিয়ে কেতিয়াও বাধা নিদিয়ে আৰু আনক বাধা দিয়া মানুহ কেতিয়াও আগুৱাব নোৱাৰে। কোৱাৰ আগতে কথাবোৰ ভাবি লৈ আগবাঢ়িলে কোৱাৰ পিছত আৰু ভাবিব নালাগে, দুখ কৰিব নালাগে। জীৱনত যদি আপুনি আগুৱাব বিচাৰিছে, কাণেৰে নুশুনা হৈ যাওক না, কিয়নো আপোনাৰ আশে পাশে থকা মানুহে আপোনাক মনোবল ভাঙি দিয়া কথাই ক'ব, আপোনাক ঠাট্টা মস্কৰা কৰিব, ইটিকিং কৰিব। যদি আপোনাৰ কোনো শত্ৰু নাই, তেন্তে আপুনি ক'বলগীয়া কোনো কথা নোকোৱাকৈ আছে। প্ৰেম কেতিয়াও প্ৰয়োজন পূৰণ কৰিবলৈ নহয়, প্ৰেম সুখ দুখত একেলগে থাকিবলৈ আৰু ইজনে আনজনৰ ভাৱনা বুজিবলৈ। কিবা এটা নথকাৰ অনুভৱ আছে, সেইকাৰণেই গংগাত ইমান ভিৰ। সময়ে কোবাই থাকিলেও ভয় নাখাব, আপুনি উজ্জ্বলিবলৈ গৈ আছে। যদি শান্তি বিচাৰিছে, তেনেহ'লে মানুহৰ কথা ধৰি নাথাকিব, কাৰণ জীৱন আগুৱাই যোৱাৰ নাম ৰৈ থকাৰ নাম জীৱন নহয়। চিন্তাত কোনোবাই পৰামৰ্শ বিচাৰিলে পৰামৰ্শ আৰু সংগ আপুনি দুয়োটাই দিব। পৰামৰ্শ ভুল হ'লে সংগও শুদ্ধ হ'ব। কোনোবাই কিবা বিচাৰিলে আপুনি দিব। ভগৱানে আপোনাক দিব পৰাবিলাকৰ ভিতৰত ৰাখিছে আৰু খোজাবিলাকৰ ভিতৰত ৰখা নাই, সেই কথাটো আপুনি মনত ৰাখিব। ভগৱানে আপোনাক দিছে, আপুনি কাৰো ওচৰত খুজিবলগীয়া হোৱা নাই। আনে আপোনাৰ ওচৰত হাত পাতিছে, তাৰ মানে আপুনি ব্যতিক্ৰম আৰু সেই সহায় আপুনি দিব। মানুহৰ প্ৰতিভা তেতিয়া প্ৰকাশ পায় যেতিয়া আপোনজনেই দুখ দিয়ে। সকলোৰে জীৱনত সমস্যা আছে, কিন্তু সকলোৱে তেওঁৰ সমস্যা সকলোতকৈ বেছি ডাঙৰ বুলি ভাবে। আপুনিও ভাবে, আমিও ভাবোঁ, ময়ো ভাবোঁ। কিছুৱে কয় নাৰীৰ কোনো ঘৰ নাথাকে। আচলতে নাৰী অবিহনে ঘৰ হয় জানো? সঠিক সময় আৰু সঠিক দিশৰ জ্ঞান নাথাকিলে উদিত সূৰুজকো ডুবি থকা যেন লাগে। পৃথিৱীৰ সেইজনেই বেছি সুখী যাৰ ওচৰত ভোজনৰ লগত ভোগ আছে, টোপনিৰ বাবে বিচনা, ধনৰ লগত ধৰ্ম আছে। সেই মানুহৰ পৰা আঁতৰি থাকিব লাগে যিয়ে নিজৰ ভুল অনুভৱ নকৰে। আপোনাকো কৈছোঁ, ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ 7টা শ্লোকত জীৱনৰ প্ৰতিটো সমস্যাৰ উত্তৰ দিছে। কৃষ্ণ ভক্তিৰ মাজেদি পৰমাত্মাত বিলীন হোৱাৰ সুযোগ আপোনাৰ মোৰ বাবে এই জগততে আছে। আপোনাৰ দুখবোৰ মোচন হওক, দুখতো জীৱন জিনিবলৈ শিকক। আজি দুখ, কাইলৈ সুখ, এনেকৈয়ে জীৱন আগবাঢ়ে। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।